जिदाइनथि बोसोरारि जथुम्माखौ खुंफुंदों। तामुलपुर जिल्लानि सिङाव थानाय गरेसरनि बागडोबा पाब्लिक अडिटोरियामाव साननैनि हाबाफारिजों गरेसर ब्लक कमिटि, BPF लाइमोन आइजो आरो BSUआ जिदाइनथि बोसोरारि जथुम्माखौ खुंफुंदों। गरेसर ब्लक कमिटि BPF दोलोआ फैबाय थानाय समाव दोलोखौ गोख्रों खालामनायनि थांखिखौ लानानैबो बे जथुम्मायाव माखासे बिबानफोरखौबो सोलाय-सोल' खालामनानै मोजाङै खामानि मावलांनो थांखि लानाय जादों होनना फोरमायदों बियाबनि MCLA महेश्वर बसुमतारी बिथाङा। गरेसर ब्लक BPMनि आफादगिरि धनन्जय बसुमतारी बिथांनि आफादगिरि मासि लानानै मेल सामलायनायाव मेलखौ बेखेवनानै होयो 30 नं गरेसर बियाबनि MCLA महेश्वर बसुमतारी बिथाङा। मेलखौ बेखेवना होनायनि उनावनो गुवाहाटीनि हरुअजाय स्टेडियामाव थांनाय 19 जानुवारि खालाराव जालांनाय बागुरुम्बा दोहौआव गरेसर हालामनिफ्राय बाहागो लानाय मोसाखावरि बिथांमोनखौ बरायनाय हाबाफारिबो लानाय जायो। बे हाबाफारियावनो बाहागो लायो 29 नं सुक्ला सेरफां बियाबनि MCLA एबा BTCनि मावफुं सोद्रोमा गणेश कसारी, 30 नं गरेसर बियाबनि MCLA महेश्वर बसुमतारी, PMB आरो CSBनि सोद्रोमा मालती रानी नार्जारी, सुक्ला सेरफां ब्लक BPMनि गाहाय नेहाथारि दिगन्त कुमार बेजबरुवा, गरेसर ब्लक BPMनि गाहाय नेहाथारि आहमेद हुसेनजों लोगोसेनो गोबां बिबानगिरि बिथांमोननि नुजाथिनायाव हाबाफारियाव बाहागो लायो। আজি गरेसर ब्लक कमिटी BPF और অষ্টাদশ বাৰ্ষিক অধিৱেশন দুদিনীয়া কাৰ্যসূচী লৈ তেখেতসকলে অধিৱেশন পালন কৰিছিলে। ইয়াৰে মুকলি সভা ইতিমধ্যে হৈ আছে। ইয়াত আহি ভাল লাগিছে। আজি गरेसर ব্লক কমিটি বহুত ষ্ট্ৰং। আজি ইয়াৰ পেৰেণ্টছে হওক, ইউথে হওক, মহিলাই হওক, BSU সকলোৱে মিলি ফালে এই অধিৱেশন পালন কৰিছে। ইয়াত হাজাৰ হাজাৰ মানুহ সমবেত হৈছে। গতিকে যোৱা BTC নিৰ্বাচনত गरेसर সমষ্টিত মহেশ্বৰ বসুমতাৰী ডাঙৰীয়াই জিকিছিলে আৰু ইয়াৰ দ্বাৰা বুজা যায় BPF এই गरेसर সমষ্টিত বহুত শক্তিশালী। নৱগঠিত गरेसर বিধানসভা নিৰ্বাচন আহিছে, বিধানসভা সমষ্টি হৈছে নৱগঠিত। গতিকে বহুতো প্ৰাৰ্থী ওলাইছে। এই ক্ষেত্ৰত আপোনাৰ BPF দলৰ পৰা কি বিচাৰিব যে আপোনালোকে পাৰ্টি দিব নিদিব, কেনেকুৱা ধৰণৰ আগবাঢ়িব? মিত্ৰ দল থাকিলেও আমি NDAতে আছো। এইটোকে আমি কৈ আছো। गरेसर সমষ্টিৰ ভিতৰত আজি 3টা কাউন্সিল সমষ্টি আছে। गरेसर নতুন যিটো 44 गरेसर বিধানসভা সমষ্টি, তাৰ ভিতৰত আজি BTC 3টা কাউন্সিলৰ সমষ্টি আছে। যেনেকৈ गरेसर সমষ্টিত আমি জিকিছোঁ, শুক্লাই চেৰফাং সমষ্টিত আমি জিকিছোঁ আৰু নাগৰজুলি সমষ্টিত আমি জিকা নাই, তাত BJP জিকিছে। গতিকে 3টাৰ ভিতৰত BPF-এ 2টা সমষ্টিত জিকিছে। ইয়াৰ কাৰণে আমি দাবী কৰিছোঁ गरेसर সমষ্টি BPF দলৰ হ'ব লাগে। তামুলপুৰ সমষ্টিও আছে। এইটো আমি কৈছোঁ, আমি যিহেতু गरेसर সমষ্টিবাসী, গতিকে गरेसर সমষ্টি হিচাপে মই কৈ আছোঁ गरेसरত BPF দলৰ কেণ্ডিডেট থাকিব। BPF দলৰ বহুত শক্তিশালী। আপোনালোকে BTC ৰিজাল্ট তাতে 40টাৰ ভিতৰত 28টা সমষ্টিত BPF দল জিকিছে। আগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আজি BTC-বাসী BPF মুখী হৈ আছে। দুদিনীয়া কাৰ্যসূচী লৈ পেলাই गरेसर ব্লক BPF-ৰ 8ম বাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিছোঁ। আজি 76 দিন মুকলি সভাত আমি মুখ্য অতিথি হিচাপে ৰবিৰাম নাৰ্জাৰী EM এডুকেশ্যন তথা বিধায়ক পশ্চিম কোকৰাঝাৰক আমন্ত্ৰণ জনাইছিলোঁ। তেওঁ দেউতাকৰ হঠাতে অসুখ হোৱাৰ কাৰণে উপস্থিত হ'ব নোৱাৰিলে। বাকী আমাৰ মালতী ৰাণী নাৰ্জাৰী বাইদেউ, PMBৰ মেম্বাৰ আৰু CSBৰ মেম্বাৰ বাইদেউ উপস্থিত হৈছে। গণেশ কছাৰী BTCৰ EM, তেওঁ আমাৰ ইয়াত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিলে। মই তেখেত সকলোলৈ ধন্যবাদ জনাইছোঁ। আৰু আমি কেইবাটাও কমিটি ৰিচাফল কৰিছোঁ এই অধিৱেশনৰ জৰিয়তে, আৰু শক্তিশালী কমিটি হোৱা বুলি মই ধাৰণা কৰিছোঁ। 2-এটা প্ৰাইমাৰীত অলপমান এতিয়া ইলেকশ্যন জয় হ'লে চবেই বাবত থাকিব বিচাৰে, তেনেকুৱা অলপ হোৱাৰ বাদেই প্ৰায় আমাৰ 10টা প্ৰাইমাৰী সুন্দৰকৈ অধিৱেশন অনুষ্ঠিত কৰি শেষ কৰিছে। আৰু আমি ব্লক অধিৱেশনো
সফলভাৱে ইয়াত আমি অনুষ্ঠিত কৰিছোঁ। তো সেইখিনিয়ে আমাৰ এই মূল অধিৱেশনৰ মূল কথা আছিল। যিহেতু ছাৰ সমাগত বিধানসভা নিৰ্বাচন চৰ্চাত আপোনাৰো নাম আছে, কেনেদৰে আগবাঢ়িব ছাৰ? মোক দলীয় সতীৰ্থ বন্ধুসকলে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ'ব লাগে বুলি কৈছে। মই মানা কৰা নাই। যদি দলে টিকেট দিয়ে আৰু গড়েশ্বৰ সমষ্টিটো যদি BPF দলে পায় এলায়েন্সৰ মাজত, তেতিয়াহ'লে নিশ্চিতভাৱে বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ প্ৰস্তুতি চলাই আছোঁ মই। স্যার বিটিসি ইলেকশন আর এমএলএ ইলেকশন দুটা কি অবস্থা? মানে এমএলএ ইলেকশনত বিপিএফ আকলি ল'ব বুলি আপুনি বিশ্বাস কৰে? এতিয়া NDA BPF দল যদি সোমাই গৈছে, তেতিয়াহ'লে যদি BJP দল নাথাকে, কেণ্ডিডেট নাথাকে, BPFক যদি এৰি দিয়ে, তেতিয়াহ'লে ভোট দিবাতো জাগা নাই। অতি সহজে আমি জয় হৈ যাম। আমি ইতিমধ্যে 22,212টা কেবাৰ আছে, BPFৰ আছে অকল গড়েশ্বৰতে। BJP দলৰ 19,000 আছে। মোটামুটি 41,000 ভোট BJP আৰু BPFৰ এই দুটা দলৰ মাজত আছে। আৰু তেনেকৈ শুক্লাই চেৰফাঙতো মোটামুটি 35,000ৰ পৰা 40ৰ ওচৰা-ওচৰি ভোট, 80,000 ভোট দুটা মানে BTC সমষ্টিক লৈ আছে। আমি কম ভোট পাইছোঁ মাত্ৰ নাগৰিজুলিত। গতিকে মানে 100% ঘোঁৰাৰ আগত দৌৰি পালে জয় হ'ম যদি এলায়েন্সৰ মাজত ইলেকশ্যন হৈ যায়। যদি BJP সুকীয়াকৈ খেলে বা BPF সুকীয়াকৈ খেলে, টাপ হ'ব, আমাৰ কাৰণে টাপ হ'ব। হাগ্ৰামা মল্লাৰী মহোদয় কেইখন আসন লাভ কৰিব? আমি যিমান খেলে আমি আসন পাওঁ 100% চব আসনে জয় হ'ম, কাৰণ ভোট দিবাতো আৰু জাগা নাথাকিব। তিনিটা ব্লকৰ পৰা লিষ্ট পঠিয়াব বুলি শুনিছোঁ, গতিকে কাৰ লিষ্ট পঠাইছে? 1 নম্বৰত মোৰ নাম আছে, 2 নম্বৰত দিগন্ত বেজবৰুৱাৰ নাম আছে। এইটো দলীয় কথা। 3টা ব্লক কমিটি BPFে ইতিমধ্যে আলোচনা কৰি গড়েশ্বৰৰ LACটো BPFে ৰাখিব লাগে আৰু কেণ্ডিডেটৰ ভিতৰত 1 নম্বৰত মোৰ নাম, 2 নম্বৰত দিগন্ত বেজবৰুৱাৰ নাম পঠোৱা বুলি ইতিমধ্যে মোক দলীয় কৰ্মকৰ্তাসকলে জনাইছে।